অসমত বাৰু অসমীয়া ভাষাটো নোহোৱা হৈ যাব নেকি? হয়, আপোনালোকে ঠিকেই শুনিছে। অসমত হয়তো আৰু কেইবছৰমান পিছত অসমীয়া ভাষাটো নোহোৱা হৈ যাব। এতিয়া আপোনালোকে ভাবিছে চাগে মই কিহৰ কাৰণে ক'লো এইটো কথা। মই কিছুমান উদাহৰণ দিম আপোনালোকক। সেই উদাহৰণসমূহ যদি আপোনালোকে ভালকে বিবেচনা কৰে তেতিয়াহ'লে আপোনালোকে হয়তো ভাবিব পাৰিব যে আৰু কেইবছৰমান পিছত হয়তো অসমীয়া ভাষাটো নোহোৱা হৈ যাব। নোহোৱা মানে এইটো কোৱা নাই যে একেবাৰে ধ্বংস হৈ যাব, মানে অসমীয়া ভাষাৰ ওপৰত হিন্দী ভাষাটো আহি যাব। আজি যদি আপুনি চাই গুৱাহাটী ডেভেলপমেন্টৰ যিটো দায়িত্ব, সেই দায়িত্বটো কাক দিয়া হৈছে? সিংঘাল নামৰ এজন ব্যৱসায়ী, যিজন এজন বিল্ডাৰ। তেখেতৰ গোটেই পৰিয়ালটোৱে হ'ল বিল্ডাৰ। তেখেতে কোনটো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে কওকচোন? তেখেতে গুৱাহাটী ডেভেলপমেন্টৰ মিনিষ্টাৰ আৰু লগতে তেখেতে বিভিন্ন বিভাগৰ মন্ত্ৰী হৈ আছে। সিংঘাল নামৰ এজন মন্ত্ৰী আছে অসমত। আপোনালোকে নিজে এবাৰ ভাবি চাওক কোন হয় তেখেত। হঠাৎ মানে তেখেতে ক'ৰ পৰা টপকি গ'ল মানে বুজি নাপালে অসমৰ জনতাই। পেৰাচুট লেণ্ডিং কৰা বুলি যে কয়, সেই পেৰাচুট লেণ্ডিং কৰা দি অসমৰ মন্ত্ৰীৰ ওপৰত লেণ্ডিং কৰি দিলে। এইটো কথা সঁচা যে তেখেতৰ অসমৰ মুখ্যমন্ত্ৰীৰ লগত একেবাৰে ঘনিষ্ঠ সম্পৰ্ক। আৰু এইপিনে তেখেতৰ টকাও আছে, কাৰণ তেখেত বিল্ডাৰ। অসমৰ নাম্বাৰ 1 বিল্ডাৰ বুলি ক'লেও ভুল নহয়। আৰু অকল বিল্ডাৰে নহয়, তেখেত হ'ল মাটি মাফিয়া। তেখেতে যেতিয়াৰ পৰাই মন্ত্ৰী হৈছে আৰু গুৱাহাটী ডেভেলপমেন্টৰ দায়িত্ব বা এই বিল্ডিং বনোৱা এইবিলাক দায়িত্ব যেতিয়া তেখেতে পাই গ'ল, গুৱাহাটীখন এটা বেলেগ পিনে লৈ গৈ আছে তেখেতে। পুৰা ইউপি ষ্টাইল। মুখখন খুলিছো যিহেতু কৈয়ে দিওঁ, ইনষ্টাগ্ৰামত কিছুমান প্ৰফাইল আছে। সেই প্ৰফাইলসমূহ চালে আপুনি গম পাব যে ইউপি ষ্টাইলত যিটো 10-12খন গাড়ী একেবাৰে লখৰা হাইৱেত দৌৰাই থাকে, সেই গাড়ীসমূহ কাৰ? এই সিংঘাল ডাঙৰীয়া। আৰু সেই গাড়ীসমূহে একেবাৰে সোণাপুৰৰ ধাবাত গৈ হুইলি মাৰিব, মানে গাড়ীসমূহ এনেকে ঘূৰাব, মদৰ বটল, বিয়েৰৰ বটল এনেকে লৰাই থাকিব আৰু ইউপি হাৰিয়ানাৰ গান লগাই একদম যিটো উৎপাত। আৰু সেই ইনষ্টাগ্ৰাম প্ৰফাইলসমূহত আপুনি দেখা পাব গোটেই বিজেপিৰ নেতাসকল। অসমৰ ৰাজনীতিটো এতিয়া পুৰা ইউপি ষ্টাইলত গৈ আছে, ইউপি বিহাৰ ষ্টাইলত গৈ আছে। সেইটো আপোনালোকে নুই কৰিব নোৱাৰে। আৰু এই ৰিচেণ্টলি মন্ত্ৰী সভাখন সম্প্ৰসাৰণ হ'ল। সেই মন্ত্ৰী সভা সম্প্ৰসাৰণত 2জন মন্ত্ৰীয়ে হিন্দীত শপত গ্ৰহণ কৰিছে। হয়, আপোনালোকে ঠিকে শুনিছে, 2জন মন্ত্ৰীয়ে হিন্দীত শপত গ্ৰহণ কৰিছে। আৰু 2জনে হ'ল বৰাক উপত্যকাৰ মন্ত্ৰী। আগতে বিধায়ক আছিল, এতিয়া মন্ত্ৰী হ'ল। বৰাক উপত্যকাৰ মই অলপমান কথা কম বুলি ভাবিছো আপোনালোকক। অসমৰ সকলোতকৈ ডাঙৰ চিণ্ডিকেটসমূহ কোনফালেদি চলে কওকচোন আপোনালোকে? সেই বৰাক উপত্যকাই দিয়ে অসমৰ ডাঙৰ ডাঙৰ চিণ্ডিকেটসমূহ চলে। যেনেকে চুপাৰী চিণ্ডিকেট, ড্ৰাগছৰ চিণ্ডিকেট, সোণাৰ চিণ্ডিকেট, বৃহৎ বৃহৎ চিণ্ডিকেটসমূহ। গতিকে সেই চিণ্ডিকেটসমূহ মেইনটেইন কৰিবৰ কাৰণেতো মানুহ লাগিব। গতিকে আপোনালোকে বুজি পাইছে আৰু, হয় নে নহয়? সেই মানুহ 2জন কোন কোন? অপ্ৰিয় হলেও সত্য কথা যে অসমৰ চাহ জনগোষ্ঠীৰ লোকসকল যে আছে, সেই লোকসকল অতিকৈ পিছপৰা, আটাইতকৈ পিছপৰা বুলি ক'লেও ভুল নহয়। কিন্তু সেই চাহ জনগোষ্ঠীৰ পৰা মাত্ৰ এজন মন্ত্ৰী দিছে এইখন অসমৰ মন্ত্ৰীসভাত। অসমত বহুতো জনগোষ্ঠী আছে, কিন্তু সেই জনগোষ্ঠীসমূহৰ ভিতৰত চাহ জনগোষ্ঠীটো হ'ল অসমৰ বহুত ডাঙৰ এটা জনগোষ্ঠী। আৰু সেই জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰাৰ মানুহ নাই। মন্ত্ৰীসভাত স্থানে নাপায়। কোচ ৰাজবংশী, মৰাণ, মটক এওঁলোকৰ প্ৰতিনিধিত্ব নাই আজিকালি অসমৰ মন্ত্ৰীসভাত। গতিকে এইখন চৰকাৰে কয় জাতি মাটি ভেটিৰ কথা, কিন্তু জাতি মাটি ভেটি ক'ত সুৰক্ষিত হৈ আছে? গোটেই দেখোন চিণ্ডিকেটৰ ৰজাসমূহ বহি আছে তাত, হয় নে নহয়? আপোনালোকে নিজে বিবেচনা কৰক। কোনোবা যদি মাটি দালাল, কোনোবাই চিণ্ডিকেট কৰা মানুহ, এইবিলাক। এটা কথা আপোনালোকে আজিয়ে লিখি থৈ দিয়ক বা মনত ৰাখক যে আজিৰ পৰা 10-15 বছৰ পিছত অসমৰ গোটেই ৰাজনৈতিক পৰিস্থিতিটো সলনি হৈ যাব। এইখন অসমত এটা সময়ত হিন্দী কোৱা মানুহৰ সংখ্যা বাঢ়িব আৰু অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কমি যাব। ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ যদি কাম নোহোৱা যদি নেতাসকল আছে, সেই কাম নোহোৱা নেতাসকল আছে অসমত। অসমৰ এজন নেতাৰো কাম নাই, মুখৰ কথাৰ একো ভেলুৱে নাই। এই নেতাসকলে খালি আলটু ফাল্টু কমেন্ট কৰাত ব্যস্ত, আলটু ফাল্টু ৰাজনীতি কৰাত ব্যস্ত। আচল সমস্যাসমূহৰ ওপৰত এই নেতাসকলে কেতিয়াও নামাতে। এটা কথাত কবলৈ গ'লে যে অসমৰ এই নেতাসকল যে আছে, এইসকল দিল্লীৰ গোলাম, মানে দিল্লীৰ চাকৰ। সেইটো অপ্ৰিয় হলেও সত্য কথা। দিল্লীয়ে যিটো কব সেইটোৱে এই নেতাসকলে মানিব লাগিব, হয় নে নহয়? আপোনালোকে নিজে বিবেচনা কৰক এবাৰ। এই নেতাসকলৰ নিজৰ কিবা এটা সেলফ ৰেসপেক্ট বুলি বস্তুৱে নাই। মই এই ক্ষমতাত থকা দল বিজেপিৰ কথাটো নকওঁৱে। আপুনি বিৰোধী দলত চাওকচোন, বিৰোধী শক্তিসমূহত কি কংগ্ৰেছ, কি এজেপি, কি ৰাইজৰ দল, সকলো একে। অখিল গগৈ ডাঙৰীয়াৰ কথা কৈছো মই, যে অখিল গগৈ ডাঙৰীয়াই কিহৰ ৰাজনীতি কৰি আছে? প্ৰত্যেকটো কথাতে তেখেতৰ ধৰ্মৰ ৰাজনীতি, প্ৰত্যেকটো কথাতে তেখেতে গো মাংস, গাহৰি মাংসক লৈ আহে। আৰে আপুনি ডেভেলপমেন্টৰ ৰাজনীতি কৰক না। আপুনিতো আন্দোলন কৰা ব্যক্তি এজন, জেলত ইমান দিন থাকি আহিছে, ইমান এজন অভিজ্ঞ ব্যক্তি, ইমান ডাঙৰ নেতা এজন, আপুনি ডেভেলপমেন্টৰ ৰাজনীতি কিয় নকৰে? আৰু আপুনি কংগ্ৰেছত চাওক, ৰকিবুল হুছেইন ডাঙৰীয়া, তেখেতে চামুগুৰি সমষ্টিৰ ইলেকশ্যনৰ সময়ত কি কৰিছিল?
ইজৰাইল পেলেষ্টাইনৰ কথা কৈছিল এইবিলাক কিহৰ ৰাজনীতি মানে আৰু এই কংগ্ৰেছ দলটো খালি হিন্দু মুছলিম গো মাংস গাহৰি মাংস আজি 3 মাহ ধৰি কৈ আছে আৰু এই আলটু ফালটু কমেন্ট মৰাৰ কাৰণে সামগুৰি সমষ্টিত কংগ্ৰেছ হাৰিলে এই নেতাসকলে ভাবিছে চাগে যে আজিৰ পৰা 10-15 বছৰ আগতে যে অসমৰ ৰাইজক ঠগাই খুটা কম্বল দি আঁচনি দি কিনে ভোট লৈছিলো বা ধৰ্মৰ কথা কৈ ভোট লৈছিলো সেইটো এতিয়া আৰু নাই এতিয়া সম্পূৰ্ণ সলনি হৈ গৈছে এই নেতাসকলে কেতিয়া বুজি পাব এই কথাবিলাক অসমৰ ৰাইজ আৰু এতিয়া মূৰ্খ হৈ থকা নাই আৰু তাৰ ফলাফল ইলেকশ্যনৰ ৰিজাল্ট সমূহত গম পোৱা যায় মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে অসমৰ জনগোষ্ঠীসমূহক যে প্ৰতিনিধিত্ব কৰি আছে এই বিধায়কসকলে এই বিধায়কসকলক আপুনি উচিত সন্মান দিয়ক আপুনি এই হিন্দী ভাষীসকলক সন্মান দি লাভ নাই তেখেতসকলে অসমৰ সেন্টিমেন্টৰ কথা কি বুজি পাব তেখেতে মন্ত্ৰী হ'ব দালালি কৰিব মাফিয়া হ'ব টকা ইনকাম কৰিব আৰু গুচি যাব কিবা এটা প্ৰব্লেম হলে অসমতো নাথাকে তেখেতসকলে কিন্তু এই জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বিধায়কসকলটো অসমতে থাকিব লাগিব ইয়াতে মৰিব লাগিব অসমৰ ৰাজনৈতিক শক্তিটো যদি অসমৰ খিলঞ্জীয়া লোকসকলৰ হাতত নাথাকে তেতিয়াহলে অসমৰ অসমীয়া খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যত ধ্বংসৰ পথত গৈ আছে এই সৰু কথাখিনি বিজেপি হওক কংগ্ৰেছ হওক এজেপি হওক ৰাইজৰ দল হওক এই ৰাজনৈতিক দলসমূহে বুজি উঠা ভাল